Hello everyone, welcome to our channel. So আজি আপোনালোকৰ মাজলৈ আমি নতুন এটা ভিডিঅ' লৈ আহিলোঁ। ওলাইছোঁ আজি আমি এতিয়া আকৌ লাষ্ট কৰিছে তাই। তো আজি আহিলোঁ মানে আমাৰ ভালপোৱা দিনত আমি ইয়াতে লগ কৰিছিলোঁ ৰাতি। তো সেইখনলৈ আহিলোঁ আজি। যদি কোনোবাই চিংগুলকৈ বহি মেলি ধুনীয়াকৈ হেৰি কৰিব পাৰে আৰু বিন্দাছকৈ তেতিয়া মানে এক্সট্ৰা চাৰ্জ আৰু 100ত এতিয়া আমি 100টা দি ইয়ালৈ আহিছোঁ ন। আমি এতিয়া 100টা দি আহিছোঁ ইয়ালৈ। আমাৰ লগত এতিয়া ভাইটি আহিছে আৰু ভাইটি ক ফিল্ডটো ক কেনেকুৱা লাগিছে কৈ দিয়া আৰু কৈ দে মই লাষ্ট কৰি গাইজ খাই লওঁ আমি এতিয়া ভাইটি বোলে অকলে অকলে বহিলি বহুত বেছি ভাল লাগিছে মোৰ পইচা খাইছা নেকি ভাইটি খা চিকেন নাই ফ্ৰাইটো খা ভাইটি ম'ম' খা মই খাই লওঁ আমাৰ এতিয়া খাই কৰি চব হৈ গ'ল এইফালে খাই পেলাই চাব পাৰে পানী খাই আছে এইফালে চব ফিনিছ তো আমি এতিয়া ইয়াৰ পৰা খাই কৰি হ'লো ফটো মাৰিলোঁ যোগাযোগ কৰিলোঁ আৰু এতিয়া যাওঁ আৰু ওলাইতো আকৌ টাউনত কিবা কিবি ল'ব আছে লৈ মেলি আকৌ ঘৰলৈ যাওঁ এইফালে ভাইটি এইফালে তাই ল'বলৈ আমি এতিয়া গা চা ধুই মেলি এতিয়া গধূলি হ'ব অলপ পাজলা হ'ব খালি আমি খাব লৈছোঁ কি ফুচকা খাব লৈছোঁ এয়া মজাকৈ ফুচকা খাব লৈছোঁ দেখিছে এইখিনি চাটনি ফুচকা আৰু এয়া পানী আছে মজাকৈ দেখাই দিছোঁ আৰু এইফালে চাটনিটো এক্সট্ৰাকৈ লৈছে নেকি এক্সট্ৰা চাটনি লৈছে অ মা আগা মা আগা খাই দিও এফালে আমাৰ মা আছে আৰু মা পলাইছে পলাইছে ভাইটি আগা ভাইটি মাহী মাত দিম ৰ হা এফালে আহা এতিয়া মজাকৈ খাই লওঁ আৰু এফালে আহা এতিয়া টেষ্টি কৰি লওঁ দেখুৱাই দিব লাগিব মঞ্জলিকা দি লৈছে আকৌ দি দিলোঁ আগতে মোৰতো জ্বলা বেছি সেইকাৰণে এক্সট্ৰাকৈ জ্বলা নাখায় আকৌ মাহী লাষ্ট কৰিছে নাখাব কৈছে ন জ্বলা হৈছে হ'ব ইমান নকবি সেইফালে দেখাই দে তো গাইজ এতিয়া আমি মানে ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ ভাবিছোঁ চাগে ৰাতিপুৱা কলেজ যায় বুলি এতিয়া আমি যাওঁ কইনা আনিব মানে খুৰীজনীক আনিব যাওঁ মানে আমাৰ খুৰাৰ আমি সকলোখিনি যাম এতিয়া আপোনালোকে চাই থাকক ক'ত যাওঁ কি কৰোঁ নেকি চাই থাকোঁ বাৰু দেখাই থাকিম আৰু কি কৰে কি নকৰে আৰু আমি নিয়মটো কৰি লৈ আহেগৈ আৰু ময়ো ওলাইছোঁ
কইনা আনিবলৈ ওলালো আৰু দেই ওলালো আৰু যাবলে ভালকে যাবি দেই বাই বাই দেখি শোনে না মালা চিনি পাওঁতে লাগিছে কাহানিতে চিনাকি মোৰ হয়নে নহয় লাগিছে কাহানিতে চিনাকি মোৰ মাতি লাগিছে ধুনীয়া গান গাই দেই মস্তি গান লিখি দিব লাগে যদি মই লিখি দিম তুমি গায়ক হিচাপে যদি গাব পোৱা গাবা মই লিখি দিম যিমান লাগে ঠিক আছে মই গাব চেষ্টা কৰিম বাৰু আপুনি দিব মই লিখি দিম সঁচাই ঠিক আছে ঠিক আছে তো
তো গাইছ আমি কালি ৰাতি বিয়া ঘৰৰ পৰা আহিলোঁ আহি মেলি ৰাতি শুই থাকিলোঁ তুমি আকৌ এতিয়া ৰাতিপুৱা আমি আহি পাইছোঁ 3টা বজাত 3টা বজাত তাৰপৰা ওলাই আহিছোঁ ওলাই মেলি আহি আৰু ৰাতি শুই থাকিলোঁ আৰু ব্লগটো এণ্ড কৰিব নোৱাৰিলোঁ টোপনি ধৰিলে মোবাইলটো চাৰ্জ নাছিলে এতিয়াও চকু পৰি আছে 3টা বজাত আহি কেইটাত উঠিছোঁ 10টাত উঠিছোঁ 10টাত উঠি আৰু ব্লগটো এণ্ড কৰি দিওঁ বুলি ভাবিছোঁ 3টা বজাত তাৰপৰা আহিছোঁ ঘৰত আমি 4টামান বজাত শুইছোঁ সেইটো কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে ছাবস্ক্ৰাইবকেইটা বঢ়াই দিব আৰু নতুন চেনেল বুলি তাকে সকলোৱে ছাপোৰ্ট কৰিব আকৌ অন্য এটা ভিডিঅ'ত লগ পাইছোঁ সকলোকে বাই বাই